নমস্কাৰ, মই পৰিস্মিতা বৰা। আপোনালোক সকলোকে মোৰ চেনেল অষ্টকাশত তেজালৈ স্পইলাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে, কুশলে আছে। যিসকলে পোনপ্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটি আহিছে, চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড বেল আইকনটো প্ৰেছ নকৰাকৈ নাথাকিব। তো আপোনালোকে সকলোৱে দেখিছে মই পুৰা সম্পূৰ্ণ অসমীয়া সাজত আছোঁ, ডিঙিত গামোচা লৈ আছোঁ। আচলতে মই যাবলৈ ওলাইছোঁ এতিয়া আমাৰ নামঘৰলৈ, কাৰণ আমাৰ নামঘৰতে যি 7 দিনীয়া অখণ্ড ভাগৱত, সেই অখণ্ড ভাগৱত পাঠ কৰি আছে। ভাবিছোঁ মই আপোনালোকক সেই পৰিৱেশটো অলপমান দেখুৱাওঁ, তো আপোনালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। আৰু আমি এতিয়া নামঘৰলৈ যাবলৈ ঘৰৰ পৰা যে ওলাই আহিছোঁ, লগত এইফালে মোৰ আছে এজনী ভতিজী হয় আৰু এজনী মোৰ ভাগিন হয়। তো আমি এতিয়া নামঘৰলৈ গৈ আছোঁ, তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ কিন্তু চাই থাকিব সকলোৱে। আপোনালোকে দেখিবলৈ পাইছে বন্তি প্ৰজ্বলন কৰা হৈছে। আচলতে এনেকৈ নামঘৰৰ দুয়োটা ছাইডতে প্ৰায় 1-1.5 কিলোমিটাৰ মানলৈকে বন্তি প্ৰজ্বলন কৰা হৈছে। ওলাই আহি খুব বেছি মনটো ভাল লাগিছে। মনত যিমান দুখ আছে, যিমান কষ্ট আছে, চব নাইকিয়া হৈ গৈছে।